মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমোলত কোনো সুৰক্ষিত নহয়। এই অভিযোগ কৃষক নেতা অখিল গগৈ। তৰুণ গগৈৰ শাসনকালতে কোকৰাঝাৰ, ডিমা হাছাও, কাৰ্বি আংলং, ওদালগুৰি আদিত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। বিহালীত অৰুণাচলীয়া 7জন অসমীয়াক হত্যা কৰিছিল। গেলেকীত নগাই চাহ বাগান দখল কৰিছিল। এইবিলাক নিয়ন্ত্ৰণ কৰিব পৰা নাই গৃহমন্ত্ৰী তৰুণ গগৈয়ে। গতিকে এই ঘটনাবিলাকৰ CBI তদন্ত দাবী কৰি অখিল গগৈয়ে কয়, এই তৰুণ গগৈৰ দিনতে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটিলে কোকৰাঝাৰত, সাম্প্ৰদায়িক সংঘৰ্ষ ঘটিলে ডিমা হাছাওত, সাম্প্ৰদায়িক সংঘৰ্ষ ঘটিলে কাৰ্বি আংলঙত, হিন্দু মুছলমানৰ সংঘৰ্ষ ঘটিলে খাৰুপেটীয়াত, ৰাভা হাছঙত 8জন মানুহক পঞ্চায়তৰ সময়ত হত্যা কৰা হ'ল। ৰাভা হাছঙত মেণ্ডি পথাৰত গাৰু আৰু ৰাভাৰ হত্যাকাণ্ড সংঘটিত হ'ল, সাম্প্ৰদায়িক সংঘৰ্ষ। আৰু 2008 চনত ওদালগুৰিৰ সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হ'ল। হাজাৰ হাজাৰ মানুহ এই তৰুণ গগৈ চৰকাৰৰ দিনত মৃত্যু ঘটিলে। আনহাতে কৃষক মুক্তিৰ মহিলা কৰ্মী জেৰিনা বেগমক যৌন নিৰ্যাতন চলাই হত্যা কৰিছিল বুলি বিস্ফোৰক অভিযোগ কৰি অখিল গগৈয়ে কয়, আমাৰ জেৰিনা বেগম বৰা বুলি যে এগৰাকী মহিলাৰ মৃত্যু ঘটিছিলে, মই যেতিয়া GMCHৰ পোষ্টমৰ্টেম কৰা যিজন ডাক্তৰ, তেওঁক যেতিয়া লগ পাইছিলোঁ, তেওঁ মোক ক'লে যে জেৰিনা বেগমৰ ব্ৰেষ্টত মানুহে কামোৰাৰ চিন আছিল। 22 জুনৰ আমাৰ যিটো 2011 চনৰ 22 জুন মাটি বিচৰা আন্দোলনটোত অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে দিছপুৰত এনেকৈ মানুহ গুলীয়াই হত্যা কৰা হৈছিলে। 22 জুন 2011 আমাৰ 3জন মানুহক গুলীয়াই হত্যা কৰিলে। আৰু তাৰপিছত এদিন পাছত এগৰাকী মহিলাক যৌন নিৰ্যাতন কৰি ধৰ্ষণ কৰি হত্যা কৰা হ'ল। আৰু সেইটো আমি যিহেতু প্ৰমাণ কৰিব নোৱাৰিলোঁ এইকাৰণে যে আমাক পোষ্টমৰ্টেমৰ ৰিপৰ্টো দিয়া নহ'ল, কিন্তু পোষ্টমৰ্টেম কৰা ডাক্তৰে মোক স্পষ্ট ভাষাৰে কৈছিলে যে জেৰিনা বেগমৰ বুকুত মানুহৰ কামোৰাৰ চিন আছিল। তৰুণ গগৈয়ে সাধাৰণ জনতাক অত্যাচাৰ কৰিব পাৰে। ইয়াৰ বাহিৰে তৰুণ গগৈ আৰক্ষী অন্য সকলো কামতে ব্যৰ্থ বুলিও অভিযোগ কৰে নেতাজনে। অসমত তৰুণ গগৈৰ আমোলত আত্মহত্যা কৰা ব্যক্তিৰ তথ্য প্ৰকাশ কৰি কৃষক নেতাজনে কয়, 2010 চনত এনেকৈ খেতি কৰা মানুহ মৰিছে 369 জন অসমত ছুইচাইড কৰি, তৰুণ গগৈৰ নীতিৰ কাৰণে, মনমোহন সিঙৰ নীতিৰ কাৰণে। 369 জন, এইটো মোৰ তথ্য নহয়, লোকসভাৰ তথ্য। 2011 চনত মৰিছে 312 জন মানুহে আত্মহত্যা কৰি। তৰুণ গগৈৰ অসমত দেই 2012ত মৰিছে 344 জন মানুহে, অৰ্থাৎ 1000তকৈ অধিক মানুহে 2010, 11 আৰু 12 বৰ্ষত খেতিয়কে, সেল্ফ এমপ্লয়ড খেতিয়কে ছুইচাইড কৰিবলগীয়া হৈছে তৰুণ গগৈ অসমত। বৰ্তমান আৰক্ষীত জংঘলৰাজ চলিছে বুলিও তেওঁ অভিযোগ কৰে। আনহাতে আত্মগোপন কৰি থকা কৃষক নেতা কমল কুমাৰ মেধি 2 এদিনতে অসমলৈ আহিব বুলিও তাৎপৰ্যপূৰ্ণভাৱে তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে জেহাদ আজিৰ পৰা আৰম্ভ হৈছে আৰু শ্বহীদ প্ৰণৱ বড়োৰ শ্ৰাদ্ধৰ দিনা সংকল্প গ্ৰহণ কৰি সংগ্ৰাম আৰম্ভ কৰিব বুলি প্ৰকাশ কৰি কৃষক নেতাজনে কয় যে তৰুণ গগৈৰ বিৰুদ্ধে প্ৰকৃত জেহাদ, প্ৰকৃত ধৰ্মযুদ্ধ, প্ৰকৃত সংগ্ৰাম আমি আজিৰ দিনটোৰ পৰা আৰম্ভ কৰিছোঁ। তাৰ বাস্তৱিক ৰূপায়ণ হ'ব প্ৰণৱ বড়োৰ শ্ৰাদ্ধৰ দিনটোৰ পিছদিনটোৰ পৰা। আমি প্ৰণৱ বড়োৰ শ্ৰাদ্ধ পতাৰ দিনে সকলোৱে সংকল্প ল'ম আৰু তৰুণ গগৈ চৰকাৰক উফৰাই দিবৰ কাৰণে নতুন সংগ্ৰামৰ পাতনি মেলিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।